हेलो गाइज वेलकाम बैक टू माय यूट्यूब चैनल आशा करूँ সকলোৱে ভালে আছে আৰু মই আজি তেজপুৰত আছো আৰু তেজপুৰ এখন ঠাইলৈ ফুৰিবলৈ যাম বুলি ভাবিছো তো আপোনালোকে ভিডিঅটো হেকালৈকে চাই থাকক গম পাব ক'ত যাম কি কৰিম আৰু মই বৰ্তমান আছো ৰুমত আৰু মোৰ কলেজ আছিল তো কলেজৰ পৰা আহি ভাত পানী খাই বৈ আজৰি হৈ গলো এতিয়া যাব ওলাইছো তো আপোনালোকে ভিডিঅটো চাই থাকক আৰু ক'ত যাম কি কৰিম সকলো কৈ আছো গম পাব বাস ভিডিঅটো চাই থাকক আৰু মই গেটটো এটা মাৰি আছো তো গেটটো মাৰি দু বাস হৈ গল আৰু আমি থকা বিল্ডিংটো আপোনালোকক দেখা দিছো এবাৰ এটাই হল আমি থকা বিল্ডিংটো আমাৰ একদম ওপৰত থাকো বাৰু আমি তামাম ৰ'দ দিছে দেই আৰু মই এটা বৰ্তমান টেম্পো ৰখি আছো টেম্পোতে যাম তো টেম্পো আহি আছে চাই থাকক ভিডিঅটো টিভিনে লৈকে যাম টিভিনে আগত তুমি গাড়ীৰ পৰা নামিলো এতিয়া ত্ৰিবেণী আহি পালো ত্ৰিবেণী এইটো তেজপুৰত ত্ৰিবেণী বুলি কয় জেগাটো তো ইয়াৰ পৰা লেফ্ট যাব লাগিব তো ইয়াৰ পৰা টমটম লৈ যাব লাগিব তো টমটম লৈ গৈ আছো আৰু এতিয়া মই আহি পালো মধুবন আৰু মধুবনৰ পৰা টেম্পু দি যাব লাগিব আৰু টেম্পু দি যাম তো মোৰ লগৰটো সি ফোন কৰি আছে ক'ত আহি পালে বুলি সুধি আছে আৰু কিমান টাইম লাগে নাজানো গম নাপাওঁ মই আগে পিছে গৈ পোৱা নাই তো আৰু ইয়াতে টেম্পু আছে তো টেম্পুত উঠিম আৰু যাই আছো মধুবন বামুণী পাহাৰ যাবনে এইটো যাব আৰু এইটো নাযায় বোলে তো বেলেগ অটোত যাম তো আপোনালোকে বামুণী পাহাৰ কিমান দেৰি হ'ব গাইজ মই ফাইনেলি আহি পালো জেগাটোত আৰু এই জেগাটোৰ নামটো মই দেখাই দি আছো কি জেগা হয় এইটো চাই লওক বামুণী হিল বামুণী পাহাৰ এইটোৱে হ'ল জেগাটো আৰু ওপৰলৈকে আমি যাম এইটো ইয়াৰ ওপৰলৈকে যাম আৰু ওপৰত কি আছে দেখাম আৰু কিন্তু জেগাটো ধুনীয়া বহুত একদম চাফ চিকুণ আছে আৰু তলপিনে মানুহৰ ঘৰবোৰ দেখা পোৱা গৈছে একদম ইফালে পুৰা মজা পৰিৱেশ মানে এইবোৰ ঘৰ আছে মানুহৰ ঘৰ আছে আৰু ওপৰলৈ গৈ আছো নাজানো ওপৰত গৈ কি আছে আৰু কিন্তু বহুত শিল দেখা পাইছো আৰু এইবোৰ শিল আজিৰ নহয় বহুত পুৰণি শিল মানে ধুনীয়া মানে কাটি ৰাখিছে শিলবোৰ এইবোৰ শিল দেখাই দিম বাৰু ওপৰত গ'লে ভালদৰে দেখা পাব আপোনালোকে বহুত পুৰণি শিল কিন্তু আৰু ইফালে পুৰা মানুহৰ ঘৰো আছে ইফালে আৰু জংঘলো আছে আৰু ইফালে চাগে পাহাৰ আছে নেকি ক'ব নোৱাৰো আৰু পাহাৰ থকা যেন লাগিছে ইফালে কিন্তু এটা কথা সঁচা কিন্তু ধুনীয়া চাফ চিকুণ জেগা একদম বহুত ধুনীয়া লাগে আৰু জেগাটো ইয়াতে আহি পালো আৰু মোৰ লগৰটো ৰৈ আছিল ন মই কৈছিলো তো সিয়াক এতিয়া লগ পাই গলো আগতে মাতি আনিলো মানে মই চিনি নাপাওঁ কিন্তু ই ক'লে বোলে এনেকুৱা গাড়ীত উঠিবা তাৰপিছত এনেকুৱা মই 3টা গাড়ী চেঞ্জ কৰিছো তাৰপিছত এইখিনি জেগাত আহি পাইছো তাৰপিছত দস্তি কৈ দিয়া তোমাৰ খবৰ কেনেকুৱা খবৰ খাতি ভালে আৰু ভালে আৰু ভাল বেয়াৰ মাজত চলি আছো বলা তেনেহলে এবাৰ ইফালে ফুৰি আহো ন আৰু আমাৰ কি আৰু বহুত মানুহ আহিছে ন ফুৰিব আহি বেছি মানুহ নাই দিয়া বেছি মানুহ নাই কেইটামানহে মানুহ আছে বহুত মানুহ বুলি ক'লে মানুহ আহি থাকে গুচি যায় গুচি যায়
ব'লা ব'লা আৰু ফুৰি আহো ওপৰলৈকে কি আছে আৰু মেইন জেগা আৰু ব্ৰহ্মপুত্ৰ সিফালে যাব পাৰি নে ব্ৰহ্মপুত্ৰৰ কাষত ব্ৰহ্মপুত্ৰৰ পাৰে এইয়া ভোমৰাগুৰি ব্ৰিজ হা ভোমৰাগুৰি ব্ৰিজ এইয়া দেখা যায় এইয়া ভোমৰাগুৰি ব্ৰিজ ইয়াতে ওচৰতে আছে ভোমৰাগুৰি 1 ব্ৰিজ কিলোমিটাৰ মান 1 কিলোমিটাৰ মান ব'লা ব'লা ওপৰলৈ যাওঁ হা গাইজ আৰু এটা বস্তু দেখাম হা ইয়াতে ধুনীয়া বস্তু আছে মানে একদম বহুত দিনৰ পুৰণি শিলটো ইয়াতে চিত্ৰ অংকন কৰা আছে চিত্ৰবোৰ এইবোৰ মূৰ্তি বনোৱা আছে আৰু এইবোৰ মানুহে নিজে হাতেদি বনাইছে এইবোৰতো মানুহ আগৰ বহুত যুগৰ শিল এইটো একদম হাজাৰ হাজাৰ যুগৰে শিল হ'ব চাগে ব্ৰিটিছৰ নহয় এইটো ব্ৰিটিছৰ বুলি ক'লে ভুল হ'ব চাগে এইটো হাজাৰ হাজাৰ যুগৰে এইটো শিল তো আৰু শিল আছে ইয়াতে বহুত ডাঙৰ ডাঙৰ শিল আছে এইবিলাক গোটেই মানে তেনেকুৱাই চিত্ৰ অংকন কৰা আছে আৰু এইবোৰ শিল এয়া এইবোৰ গোটেই মানে ইয়াতে মূৰ্তিবোৰ আছে মই ব্লগবোৰ সদায় এনেকুৱা বনাব পৰা নাই মানে মোৰ এক্সামো আহি আছে আৰু কলেজো থাকে তো সেইকাৰণে আজি বেকাৰ বুলি একো নাই কলেজ আছিল কলেজ ছুটি হ'ল ক্লাছ কৰিলোঁ ক্লাছ কৰাৰ পিছত মই ভাবিলোঁ ৰুমত আজি এনেই থকাতকৈ তো অলপ ফুৰিয়ে আহোঁ আৰু সেইকাৰণে ফুৰিব আহিলোঁ আৰু মোৰ লগৰটো কৈছে আহা বোলে ইয়াতে এনেকুৱা তেনেকুৱা জেগা এটা আছে ধুনীয়াকৈ ফুৰিব পাৰিবা মানে দেখাব পাৰিবা তো সেইকাৰণে আহি গ'লোঁ আৰু আহি ইয়াতে বেয়া লগা নাই জেগাটো ভালেই লাগিছে অন্য একো নাই ইয়াতে বহুত পুৰণি শিল আছে আৰু ওচৰতে ব্ৰহ্মপুত্ৰটো আছে কাষতে আৰু ইফালে মানুহৰ ঘৰ আছে মানে ইফালে মানুহৰ ঘৰ আছে গোটেই ৰাউণ্ড মাজতে আৰু ধুনীয়া লাগে মানে দেখিবলৈ আৰু কাঞ্চনজংঘা ফিল্মটো জুবিন দা ইয়াতে কৰি গৈছিলে এই শিলবোৰতে এইখিনিতে কৰিছিলে নেকি ইয়াতে কৰিছিলে মজা একদম ধুনীয়া ভাল লাগে জেগাটো আৰু মোৰ ব্লগবোৰ মই অকল ছানডে বনাবলৈ টাইম পাওঁ কাৰণ ছানডে মোৰ কলেজ বন্ধ থাকে আৰু লগতে কি হয় সপ্তাহটোত কাম থাকে কিছুমান কাম থাকে কলেজো থাকে সেইকাৰণে আৰু সময় নিমিলে আৰু ঠাণ্ডা দিনৰ ছিজনটোত আৰু দিনটো বহুত ছুটি হয় আৰু সময় সন্ধিয়া হৈ যায় আৰু কেমেৰাটো ইমান সন্ধিয়া হ'লে ভালকৈ দেখাব নোৱাৰোঁ সন্ধিয়া 3-4টা বাজে বাৰু ছুটি হৈ যায় মোৰ তো কেমেৰাত ফ'কাছ নলয় সোনকালে আন্ধাৰ হয় তো পুৰা মজা আৰু ঠাই আৰু নেক্সট ব্লগ এতিয়া আহি আছে জানুৱাৰীত বনাম আৰু বিহু আহি আছে বিহুত বনাম আৰু ইয়াতে তেজপুৰত মই তেজপুৰতে থাকোঁ সেইকাৰণে তেজপুৰত ঠাই কিছুমান দেখাম আৰু তেজপুৰৰ মোৰ পঢ়া কমপ্লিট হ'ব আৰু 3 মাহ আছে 3 মাহৰ পিছত বেলেগ এটা জেগালৈ যাম য'ত মানে কি আৰু কাম কৰিম মই য'ত কাম কৰিম তো তাতে গ'লে আৰু তাৰে ওচৰে পাজৰে জেগাখিনি ধুনীয়াকৈ দেখাম তো এনেকুৱাই ভিডিঅ'বোৰ পাই থাকিব আপোনালোকে আৰু সকলোৱে ভিডিঅ'বোৰ চাব আৰু কথাটো হ'ল কি কমেণ্ট কৰিব এতিয়া গৈ আছো ব্ৰহ্মপুত্ৰৰ কাষত গৈ আছো ব্ৰহ্মপুত্ৰৰ কাষৰ পৰা দেখাম ভিডিঅ' কেনেকুৱা হয় পৰিৱেশটো দেখাই দিম এবাৰ এতিয়া ব্ৰহ্মপুত্ৰৰ কাষত আমি পুৰা একদম ধুনীয়া পৰিৱেশ ইয়াৰ পৰা কিন্তু কলীয়া ভোমোৰা একদম ধুনীয়াকৈ দেখা পায় কলীয়া ভোমোৰা দেখাই দি আছো আপোনালোকক এইটো হ'ল একদম
একদম সেই তাতে আছে একদম কলীয়া ভোমোৰা ব্ৰিজ আৰু তালৈ এদিন যাম বাৰু তাতে এখন ভিডিঅ' বনাম আৰু আজিলৈ ইয়াতেই বাৰু আৰু গোটেই বাবুনি হিল ফুৰিলোঁ আৰু ভাগৰো লাগিল তো এতিয়া ৰুমত যাম ৰুমত গৈ পিনে সেই আৰু লগতে আপোনালোকে ভিডিঅ'বোৰ চাব ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু এটা কথা কৈ দিওঁ আপোনালোকক কমেণ্ট কৰিব মেইনকৈ কমেণ্টটো কৰি ক'ব এবাৰ কেনেকুৱা লাগিছে ভিডিঅ'বোৰ তো আজিলৈ বাই বাই থেংক ইউ আৰু নেক্সট ব্লগত লগ পাম এইটো সপ্তাহৰ ভিতৰতে বনাব পাৰোঁ যদি বনাম আৰু সেই আৰু বনালে পাব আপোনালোকে ভিডিঅ'বোৰ